জন আছিল এজন দুখীয়া ঘৰৰ ল'ৰা। অতি সৰুৰে পৰা জীৱনৰ সংগী আছিল দৰিদ্ৰ। পিতৃৰ অকাল মৃত্যুৰ পাছত মাক জীয়াই থাকিবৰ বাবে জীৱনটো আগবঢ়াই নিছিল। জনৰ বয়স আছিল মাত্ৰ 7 বছৰ। সেই সময়ত জনৰ লগৰবোৰে খেল ধেমালি কৰি জীৱনটো অতিবাহিত কৰিছিল, কিন্তু জনে হাতত তুলি লৈছিল কাঁহী বাতিৰ লগতে স্পঞ্জ। এদিনাখনৰ কথা। এদিন এজন শিক্ষকে জনক বাটত বহি থকাত লক্ষ্য কৰিলে। ঐ, তোৰ পঢ়িবলৈ ইচ্ছা আছে নেকি অ' ল'ৰা? জনৰ চকু চলচলীয়া দেখি শিক্ষকজনে জনৰ মনৰ ভাৱ বুজি পালে। আছে ছাৰ, কিন্তু পঢ়াৰ সময় নাই। কাম কৰি চাহ খাই পেট ভৰাই থাকোঁতেই মোৰ জীৱনটো গৈছে ছাৰ। জনৰ মনৰ ভাৱ বুজি পাই শিক্ষকজনে জনক কিতাপ আৰু বহি দি ক'লে, তই চিন্তা নকৰিবি, তই পঢ়িব লাগিব। মই যে তোক সেইদিনাখন দিছিলোঁ কিতাপখিনি, তই যেতিয়াই পাওঁ তেতিয়াই সময় উলিয়াই পঢ়িবি। দিনত কাম কৰিবি, ৰাতি পঢ়িবি। হ'ব ছাৰ, আপুনি চিন্তা কৰিব নালাগে। জনৰ ৰিজাল্ট দিয়ে। জনে ফূৰ্তিত ঘৰলৈ আহি মাকক চিঞৰি চিঞৰি মাতে, বা, অ' বা, মোৰ ৰিজাল্ট দিলে নহয় আজি। ক'ত আছা বা? অ' কচোন ক, তোৰ ৰিজাল্ট কেনেকুৱা হ'ল? বা, মই আজি IAS পাছ কৰিলোঁ। যা, ছাৰক সেৱা এটা কৰি আহ। আজি ছাৰৰ কাৰণে এইখিনি হ'লেই। যাম বা, মই এতিয়াই ছাৰৰ ওচৰত যাম। ছাৰ, অ' ছাৰ, ঘৰত আছেনে আপুনি? অ' জন, তই আহিলিচোন। কচোন ক, কি হ'ল? ছাৰ, আজি মোৰ ৰিজাল্ট দিলে নহয়। অ' কচোন ক, তোৰ ৰিজাল্ট কি হ'ল আজি? ছাৰ, আজি মই আপোনাৰ কাৰণে IAS পাছ কৰিলোঁ। আপোনাক কেনেদৰে ধন্যবাদ জনাওঁ ভাবিয়েই পোৱা নাই। হ'ব দে হ'ব, তই সদায় ভাল হোৱাটোৱে বিচাৰোঁ। তই ভাল হ, ইয়াতকৈ আৰু মোক একো নালাগে। ছাৰ, আপুনি মোক এনেদৰে সদায় সাহস দি থাকিব। তই সেইটো চিন্তাই কৰিব নালাগে। মই সদায় তোৰ লগত আছোঁ, তই খালি কাম কৰি যা। ধন্যবাদ ছাৰ, ধন্যবাদ। সেইকাৰণে সকলোৱে এইটো কথা জানিব লাগে, ধৈৰ্য, একাগ্ৰতা আৰু সঁচা মনৰ ইচ্ছাই দুখক শক্তিত পৰিণত কৰিব পাৰে।